ফ্ৰেণ্ডছ আজিৰ টপিকটো কোৱাৰ আগতে অকণমান বেকগ্ৰাউণ্ডটো চাই লওক, তাৰপিছত মই আৰম্ভ কৰিম। তো নমস্কাৰ ফ্ৰেণ্ডছ, ৱেলকাম জনাইছোঁ আপোনালোকক এটা নতুন ভিডিঅ'লৈ। ফ্ৰেণ্ডছ আজি মানে টপিকটো হ'ল শ্বেয়াৰ। আপোনালোকে গম পায় ই কি ভিডিঅ' বনাব ওলাইছে, শ্বেয়াৰৰ বিষয়ে আমি নাজানো নে। শ্বেয়াৰ মানে হ'ল কিবা এটা নলেজ, আপোনালোকে মানে যিকোনো বস্তু লিংক এটা হওক, মেছেজ এটা হওক, আপোনালোকে বহুত মানুহলৈ পঠিয়াই দিয়াটোকে শ্বেয়াৰ বুলি কয়। ঠিক আছে, আপোনালোকে গমেই পালে, কিন্তু শ্বেয়াৰ নকৰিলে কি অসুবিধা হয়, নকৰিলে কি প্ৰব্লেম হয়, মই সেইটো আপোনালোকক কৈ আছোঁ। আমাৰ বহুত নলেজ আছে, আমি এই ভিডিঅ'টো চাই আছোঁ, মই আৰু ভিডিঅ' চাওঁ, আমাৰ বিভিন্ন ধৰণৰ নলেজ আছে, কিন্তু আমাৰ এই নলেজবিলাক থাকিলে আমি নলেজবিলাক যে শ্বেয়াৰ নকৰোঁ, তাৰ কাৰণে আমাৰ ঘৰতো কেতিয়াবা বিপদ হ'ব পাৰে। ফ্ৰেণ্ডছ কেনেকৈ মই কৈ আছোঁ আপোনালোকক, যে অলপ আগতে মোৰ ফ্ৰেণ্ড এজনীয়ে মানে মোক মানে মেছেজ কৰিলে যে মানে তেওঁৰ কিবা এটা প্ৰব্লেম হৈ আছে। মই সুধিছিলোঁ কি প্ৰব্লেম হ'ল, মানে মনটো বেয়া হৈ আছে। সুধিলোঁ, ক'লে কি মানে মোৰ দেউতাৰ একাউণ্টছৰ পৰা 50,000 টকা মানে কি কৰিলে, কোনোবাই উলিয়াই লৈ গ'ল। তো ফ্ৰেণ্ডছ কেনেকৈ উলিয়াই লৈ যাব পাৰিলে, আপোনালোকে গম পায় আজিকালি বহুত ফোন আহে, ফ্ৰড ফোন আহে, মানে কি কয় বেংকৰ পৰা ফোন কৰা বুলি কয়, তাৰপিছত ক'ব আপোনাৰ ATMটো বন্ধ হৈ গৈছে, গতিকে খুলিবৰ কাৰণে আপুনি তথ্য দিব লাগিব, আপোনাৰ নাম, আপোনাৰ ATMৰ পিন নাম্বাৰ, ATMৰ ওপৰত থকা সেই 16টা ডিজিট দিব লাগিব। এইবিলাক মানে কৈ পেলাই আপোনালোকৰ গোটেই ডাটাবিলাক লৈ পেলাই কি কৰে, পইচাটো উলিয়াই লৈ যায়। নেক্সট আপোনালোকে আজিকালি আকৌ বহুত ফোন আহে, ঘৰত আপোনালোকৰ খালী মাটি আছে নেকি, যদি আছে আমি টাৱাৰ বহুৱাই দিম, গতিকে আপোনালোকে টাৱাৰ বহুৱাৰ নামত 18,000 টকা খৰচ হ'ব আৰু আপোনালোকে 20 লাখ টকা একেবাৰতে পাব, লগতে এটা জব পাব, যিটোৰ মানে চেলাৰী হ'ব 15 to আপোনাৰ 20,000। এনেকৈ কৈ পেলাই মানে কি কৰে, পইচা মানে আপোনালোকৰ পৰা পইচাবিলাক লুটি লৈ যায়। চ' ফ্ৰেণ্ডছ এইবিলাক ফ্ৰড হয়, আপুনিও জানে ময়ো জানো, কিন্তু আমাৰ ঘৰত আমাৰ দেউতা মাহঁতে ইমান বিজি নাথাকে, মানে ইমান মানে এইবিলাকত বিজি নাথাকে, তেওঁলোকে নিজৰ কামত বিজি থাকে। গতিকে তেওঁলোকে এতিয়া 4G জামানাত ইমান আৰু মানে আপ টু ডেট হৈ উঠা নাই যে তেওঁলোকে ইমান যে ফ্ৰড হ'ব এইবিলাক গম নাপায়। গতিকে আমাৰ দেউতাহঁতে গম নাপায়, মাহঁতে গম নাপায়, আৰু গম নাপালে কি কৰে, তেওঁলোকৰ তাত যদি এনেকুৱা ফোন আহে তেওঁলোকে মানে পে'মেণ্ট কৰি দি দিয়ে বা ATMৰ এইবিলাক নাম্বাৰ কৈ দিয়াৰ পিছত কি হয়, পইচাটো উলিয়াই নিয়ে। মোৰ ফ্ৰেণ্ডজনীয়েও গম পাইছিল এইবিলাক যে ফ্ৰড হয়, কিন্তু তেওঁৰ দেউতাই গম পোৱা নাছিল। মানে তেওঁ ক'ত ভুল কৰিলে, আমি ক'ত ভুল কৰোঁ, যে মই জানো এই নলেজটো, মই কথাটো জানো, কিন্তু মই মোৰ ঘৰত কেতিয়াও আলোচনা নকৰোঁ, মই মোৰ দেউতাক কৈ নিদিওঁ, মই মোৰ মাক নকওঁ, মোৰ বাক নকওঁ, মানে ঘৰত আমি ডিছকাছ নকৰোঁ, ঘৰৰ মানুহৰ মাজত শ্বেয়াৰ নকৰোঁ। কিন্তু এটা যদি এনেকুৱা মেছেজ দিয়ে, এইটো মেছেজ আপুনি মানে 10জনলৈ পঠিয়াই দিয়ক, তেনেহ'লে কি হ'ব, আপোনাৰ মানে কম দিনৰ ভিতৰতে আপুনি ধনী হৈ যাব। যদি শ্বেয়াৰ নকৰে তেনেহ'লে আপোনাৰ মনৰ আশা মনতে থাকিব, প্ৰেম ছাকচেছ হ'ব। এইবিলাক হ'লে আমি কিন্তু শ্বেয়াৰ কৰি দিওঁ। কিন্তু এইবিলাক কথা আপুনি জানে, ইমান ধুনীয়া এটা নলেজ, এইবিলাক কথা আমি ঘৰত কিয় ডিছকাছ নকৰোঁ, আৰু ডিছকাছ নকৰাৰ কাৰণেই আমাৰ মাজত এনেকুৱা ধৰণৰ, আমাৰ ঘৰতে এনেকুৱা ধৰণৰ বিপদ হৈ যায়। মোৰ ফ্ৰেণ্ডজনীয়েও গম পাইছিল, তেওঁৰ ঘৰতে এনেকুৱা হৈ গ'ল, কালি আপুনি জানে আপোনাৰ ঘৰতো তেনেকুৱা হৈ যাব পাৰে। গতিকে ফ্ৰেণ্ডছ মই এই ভিডিঅ'টোৰ দ্বাৰা ইয়াৰ পৰা মই আপোনালোকক এটাই আহ্বান কৰিম, যে আপোনালোকে যিকোনো সৰু কথা হওক, মানে নলেজেবল কথা যদি আপোনালোকে জানে, এইটো নলেজ আপোনালোকে গম পালে, এইটো কথা আপোনালোকে গম পালে, এইবিলাক কথা আমাৰ মা দেউতাক কোৱাটো একেবাৰে দৰকাৰ। ভাত খোৱাৰ সময়ত হওক বা আজৰি সময়ত বহাৰ সময়ত হওক, এই কথাবিলাক আমি শ্বেয়াৰ কৰাটো দৰকাৰ। আমি কিন্তু শ্বেয়াৰ নকৰোঁ, আমি ঘৰতে শুই মানে যিটো মেছেজ শ্বেয়াৰ কৰিব লাগে সেইবিলাক আমি শ্বেয়াৰ কৰি থাকোঁ। কিবা এটা ভিডিঅ' পালোঁ, সেইটো লিংক শ্বেয়াৰ কৰিলোঁ, কিন্তু আচলতে এই শ্বেয়াৰটোহে বেছি ইম্পৰ্টেণ্ট। আমি যে ঘৰত শ্বেয়াৰ কৰিব লাগে সেইটোহে ইম্পৰ্টেণ্ট হয়। চ' ফ্ৰেণ্ডছ যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে প্লিজ লাইক কৰিব আৰু কমেণ্ট কৰি জনাব আপোনালোকৰ কেনেকুৱা লাগিছে, আৰু ছাবস্ক্ৰাইব কৰিব আপুনি যদি নতুন হয়, কাৰণ ছাবস্ক্ৰাইব কৰিলে মই অলপ উৎসাহ উদ্দীপনা পাওঁ যাতে আকৌ নতুন ভিডিঅ' বনাব পাৰোঁ। ফ্ৰেণ্ডছ ধন্যবাদ থাকিল, আৰু আশা কৰিছোঁ আপোনালোকে যাতে চেনেলটো ছাবস্ক্ৰাইব কৰে। শেষত আকৌ একবাৰ মই আপোনালোকক বেকগ্ৰাউণ্ডটো দেখাই আছোঁ।